আমাৰ গাঁৱত এজনো মুছলমান নাই, কিন্তু মছজিদত আজান আমি দিওঁ। मुसलमान तो एक भी घर ना है में अजान दिया जाता है। हम देते खुद मेरा नाम अजय আমি হিন্দু হ'ব পাৰোঁ, কিন্তু মছজিদত আজান আমি দিওঁ। আমি নিজে আজান দিব নোৱাৰোঁ কাৰণে আজান ৰেকৰ্ডিং কৰি লৈছোঁ। সুদূৰ 15 বছৰ ধৰি আমি মাইকত আজান দি আছোঁ। 15 साल से इसमें दे रहे हैं এই মছজিদত নামাজ পঢ়া নহয়, কিন্তু আজান দিয়া বাদ নিদিওঁ। नवाज नहीं होता लेकिन अजान अजान देते हैं। पड़ता है, हाँ हाँ। 5 वक्त देते हैं 80 বছৰ ধৰি ইয়াত কোনো লোক নাথাকে। 80 साल पहले 80 साल पहले यहाँ मुस्लिम तो थे। सब लोग प्लेन कर चुके हैं মছজিদখনত আছে হিন্দী ভাষাৰ কোৰাণ শ্বৰীফ। প্ৰথমে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, কাৰণ এইবাৰ ভাৰতবৰ্ষৰ এখন মছজিদৰ কথা আমি ক'বলৈ ওলাইছোঁ। বিহাৰৰ নালন্দা জিলাৰ ম্যাদী নামৰ গাঁৱৰ এখন মছজিদে সমগ্ৰ বিশ্বতে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে, কিয়নো 80 বছৰ ধৰি এই ঠাইখনত কোনো মুছলমান লোক নাই, য'ত আছে এখন মছজিদ, আৰু 15 বছৰ ধৰি গাঁওখনৰ মানুহে 5 ৱাক্ত নামাজৰ সময়ত ৰেকৰ্ডিং কৰি আজান দিয়ে। এই নালন্দা জিলাৰ ম্যাদী নামৰ এই গাঁওখনৰ সকলো হিন্দু লোকে সিদ্ধান্ত লৈছিল যে 5 ৱাক্ত নামাজৰ সময়ত আজান দিব, আৰু সেইমতে তেওঁলোকে 5 ৱাক্ত নামাজৰ সময়ত আজান দিয়ে। আৰু মাটি নামৰ এই অঞ্চলৰ প্ৰতিগৰাকী লোকে আকৌ এবাৰ দেখুৱাই দিলে সম্প্ৰীতিৰ নিদৰ্শন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 16 নৰ্থ ইষ্ট।